सालाकाटी ब्लकनि सिङाव थानाय गोबां गाज्रि थासारियाव गोग्लैनाय लामाफोरखौ सेन्ट ग्रेभेल खोनानै होदों इउपिपिएल दोलोआ। नंगौ बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिथोन बादियै दैज्लां बोथोर फैनायजों अखानि बिबाङा बांनायनि थाखाय गामि ओनसोलनि खायसे लामाफोरा हाब्रु आरो हाखर जानायनि जाउनाव हान्थिनायनि थाखाय गोबां जारला जानानै दंमोन। बेबायदि थासारिजों भुगिनांनाय 12 नं सालाकाटी बिटिसि बियाबनि बेन्दोंआव थानाय गुबुन गुबुन गामिफोरनि फिसा फिसा लामाफोरखौ सेन्ट ग्रेभेल खोनानै मदद होनायनि थिरांथा लादों इउपिपिएल दोलोआ। बेबायदिनो दिनै सालाकाटी ब्लकनि हालुवादल बिसिडिसिनि बेन्दोंआव थानाय अन्थाइबारि गामिजों लोगोसे माखासे गामिफोरनि गाज्रि थासारिनि लामाखौ सेन्ट ग्रेभेल खोनानै होयो इउपिपिएल दोलोआ। बेफोरबायदि बाखनायथाव हाबाफारिखौ मावनानै होफैनायनि थाखाय इउपिपिएल सरकारखौ बाख्नायदों गामिनि रायजो राजाफोरा। আগৰ চৰকাৰৰ পৰা এইবিলাক ৰাস্তাৰ সুবিধা দেখা পোৱা নাই। এতিয়া আমাৰ ইউপিপিএল চৰকাৰৰ পৰা আমি এইগিলা ৰাস্তা ঘাট পোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ, আমি আনন্দিত হৈছোঁ। আজি আমাৰ ৰাস্তা ঘাটৰ কাৰণে আমি ক'তবা যাব লগা হ'লে আমাৰ অসুবিধা হয় ওলাই যাবৰ কাৰণে। আজি এইবিলাক যে ইউপিপিএল প্ৰমোদ বৰাই যে আমাৰ ৰাস্তাটো কামটো কৰিছে আমি বহুত সুখী হৈছোঁ আৰু কি। তাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। এইকাৰণে আমি মহিলাখিনি আমি সব মিলি একগোট হৈ ওলাই আহিছোঁ ৰাস্তাটোৰ কাৰণে। এইখিনিয়ে ক'ব লগা আৰু কি আমাৰ। চৰকাৰী আঁচনি পাইছে কিছুমানে পোৱা নাই, বহুত পোৱা নাইকিয়া। চৰকাৰী আঁচনি আমাৰ ইয়াত অলপ দিছে, বেছি দিয়া নাইকিয়া। বহুত মহিলাই পোৱা নাই, এই অৰুণোদয় দিয়া নাই আৰু ঘৰো কিছুমানে পাইছে, কিছুমান পোৱা নাই। অৰুণোদয় বেছি পোৱা নাই আৰু কি। ৰাস্তাৰ অৱস্থা কেনেকুৱা আছিল আগতো ৰাস্তাৰ অৱস্থা খুব বেয়া আছিল। এতিয়া দেখছো আমি চকুৰ আগতে দেখা পালো ইউপিপিএল চৰকাৰে আমাৰ কামটো কৰি আছে। আগতো 2 বছৰৰ আগতে আৰু এটা কৰিছে 200 মিটাৰ কাম, এতিয়া এইটো কৰি আছে। এইটো হৈ আমি আনন্দিত হৈছোঁ। আমি সহায় দিম, এইকাৰণে আমি ওলাই আহিছোঁ ইউপিপিএলৰ দলত সহায় কৰিবৰ কাৰণে। অন্ধাইবাৰী গাঁৱত মিডিয়াসকলে যে আহিছে তেখেতসকলক মই আন্তৰিকতাৰে এই গাঁওখন তথা অন্ধাইবাৰী গাঁৱৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ যে আজি 17 বছৰে আমাৰ বিপিএফ গভৰ্ণমেণ্টে যিখিনি কাম কৰিব পৰা নাছিলে আজি সেইখিনি কাম আজি এই 4 বছৰতে ক'ব লাগিলে প্ৰমোদ বড়ো মহোদয়ে চিফ ছাৰে যে এই কামবিলাক আগবঢ়াই লৈ গৈছে। এইটো মানে বৰ প্ৰশংসনীয় কথা, এইটো বাখানাবলগীয়া কথা। আৰু এই যে চেণ্ট গ্ৰেভেল দি আছে এইখন গাঁও একেবাৰে দহা মাটি, গতিকে এইখিনিত চেণ্ট গ্ৰেভেলটো আজি 17 বছৰ কমপ্লিট হ'লে বৰ আমি আনন্দিত পালোহেঁতেন, কিন্তু হোৱা নাছিল। তথাপিও আৰু এই আজি আমাৰ প্ৰমোদ বড়ো মহোদয়ে চিফ ছাৰে যে এইখিনি কাম নিজাববীয়াকৈ চেণ্ট গ্ৰেভেল দি ৰাইজক উপকৃত কৰিছে, তেখেতলৈ বৰ ধন্যবাদ জনাইছোঁ। আগন্তুক আমাৰ এই ৰাইজে মুখে মুখে এতিয়া আমি শুনিবলৈ পাইছোঁ যে এইখন চৰকাৰক আমি ভাল পাইছোঁ, গতিকে আমি এইখন চৰকাৰৰ লগতে থাকিব লাগিব। যিখন চৰকাৰে আমাক চকু মেলি চাব আমি তেখেতসকলক আমি সহায় কৰিম বুলি ইতিমধ্যে আমাক ৰাইজৰ পৰা জনাই দিছে। কিমান দীঘল ৰাস্তা এইটোতো ক'ব লাগিলে অন্ধাইবাৰী ৰাস্তাত আৰু এইটো স্কিম এটা আছিলে, এইটো আমাৰ MLA ছাৰৰ আণ্ডাৰত তেখেতৰ এই কামটো হৈ গৈছে। তাৰ বাহিৰেও এইটো আকৌ এটা ৰাস্তা অলপমান থাকি গৈছে, গতিকে আমি অলপ ঘূৰিছোঁ আমাৰ দলৰ ফালৰ পৰা, ইউপিপিএল ফালৰ পৰা। এইটো আকৌ 100 মিটাৰ ৰাস্তা এটা চেণ্ট গ্ৰেভেল লাগে বুলি আমি চাইছোঁ, গতিকে এইখিনি আকৌ আজি আমি বনাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আমি চাই আছোঁ গাঁওখনৰ চাৰিওফালে ইফাল ক'ত লাগে ক'ত নালাগে, গতিকে ইয়াত মাত্ৰ নহয় আৰু আমি এফালে চাইডেও প্ৰায় 50 মিটাৰমান ৰাস্তা সেইখিনি ইতিমধ্যে দিয়া হ'ল। আৰু ক'ৰবাত যদি লাগে আমি চাই আছোঁ। ৰাইজৰ ফালৰ পৰা কিছুমান আমাৰ ডিমাণ্ড থাকে সেই ডিমাণ্ডবিলাক যাতে পূৰ্ণ কৰে তেনেকৈ আমাৰ কিছুমান কথা জনোৱা হৈছিল, গতিকে সেই ডিমাণ্ডবিলাক আমাৰ আজি ইউপিপিএল গভৰ্ণমেণ্টে সুন্দৰভাৱে কামখিনি আগবঢ়াই লৈ গৈছে। গতিকে এইখিনি চৰকাৰক মই ৰাইজৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এইখিনি আমাৰ চালাকাটি ব্লকৰ অন্তৰ্গত হয় আৰু VCDC আমাৰ হালদৰ VCDCৰ অন্তৰ্গত হয়। এইখিনি আমাৰ ৰেভিনিউ ভিলেজ অন্ধাইবাৰী। এইখিনি ৰাইজৰ ফালৰ পৰাতো আমি ইতিমধ্যে আমাৰ মহিলাসকলে দেখা পাই আছে বা ৰাইজৰ আমাৰ ব্যক্তিসকলক কিছুমান আমাক লগ কৰি গ'ল যে এইটো বৰ ভাল কাম হৈছে বুলি কৈছে। গতিকে নেক্সটত আকৌ যদি আমি কিবা এটা দৰকাৰ হয় তেনেকৈ যদি সহায় পায় তেতিয়া আমি বৰ সুখী হ'ম বুলি আমাক কৈছে। ইতিমধ্যে ৰাইজে এইখিনি কাম কৰি দিয়াত বৰ আনন্দিত হৈছে।
ইয়াত বাদেৰেও আৰু বেলেগ চৰকাৰী আঁচনিবিলাক ইয়াত ফাইনেল হৈছে আচলতে চৰকাৰী আঁচনিবিলাক আমাৰ এই UPPL গভৰ্ণমেণ্টে এইটো এটা ক'ব লাগিব কোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কোনো মানে কম বেছি কৰা নাই সকলোকে মানে সমানভাৱে দি আহিছে গতিকে অৰুণোদয় আগতে ফাৰ্ষ্ট পেজ আছিল ছেকেণ্ড পেজ হৈ গৈছে এতিয়া থাৰ্ড পেজটো ইতিমধ্যে আমাৰ এই 19 তাৰিখত যেতিয়া এটা আমাৰ গ্ৰাম্যসভা আছে তাতে কিছুমান আমাক ধৰিব বুলি কৈছে আৰু এইটো কথা যে চৰকাৰী ঘৰৰ কথাখিনি ইতিমধ্যে আমাৰ এইখিনি গাঁৱত একেবাৰে সমানভাৱে এই যে আজিকালি চৰকাৰী ফালৰ পৰা আমাৰ গ্ৰাম্য চকী আছে জীৱিকা চকী বেংক চকী সকলো আছে আহি বিচন্দৰভাৱে যিখন ঘৰ পাবলগীয়া ফেমিলি যে একেবাৰে দৰিদ্ৰ তেখেতসকল আৰামছে মানে ফটো তুলি লৈ গৈছে গতিকে সেইখিনি ক্ষেত্ৰতো কোনো এজন ফেমিলিয়ে বাদ পৰি নাযাব বুলি ইতিমধ্যে আমাক জনাই দিছে তাৰ কাৰণে আমি এইখন গভৰ্ণমেণ্টক অভাৱে ধন্যবাদ জনাইছোঁ আগৰ চৰকাৰটো এনেকৈ পোৱা নাছিল এইটো সঁচাই কথা ক'ব লাগিব 17 বছৰ আৰু এইটো 4.5 বছৰ বহুত ডিফাৰেঞ্চ গতিকে আৰু ছিংগল গভৰ্ণমেণ্ট আছিল সেইটো আমিও আগতে গম পাইছিলোঁ যে ছিংগল গভৰ্ণমেণ্ট ভালকৈ কৰিব বুলি ভাবিছিলোঁ আগতে আমি এটাই ছিংগল গভৰ্ণমেণ্ট কোনো এটা অপজিশ্যন পাৰ্টি নাছিল আমিও তেতিয়া সেই এখন গভৰ্ণমেণ্টৰ লগতে মিলিজুলি আছিলোঁ কিন্তু লাহে লাহে দেখা গ'ল যে সিহঁতৰ অলপ দাদাগিৰিটো অলপ বেছি হ'ল মানে আড্ডা অলপ বেছি হ'ল খোৱা লোৱা হাবি জাবি ধুমকি এইবিলাক বেছি হ'ল আৰু ইমানকৈ আমি এটা আধাৰ কাৰ্ড হিচাপে আমি এখন গাঁৱত এটা কিবা কৰিছিলোঁ যে সংকাৰ এটা ভুগিছিলোঁ যে ইফাল গ'লে অলপ অসুবিধা হৈছিল হাজিৰা কৰা মানুহবিলাকে হাজিৰা কৰিব যাব পৰা নাছিল এইটো কাৰণে বৰ আমি এটা অসুবিধাত ভুগি আছিলোঁ গতিকে এই 17 বছৰ আৰু এইটো আমাৰ 4.5 বছৰ গভৰ্ণমেণ্টত এইটো বহুত ডিফাৰেঞ্চ এনেকৈ যদি কৰিবলহেঁতেন বোধহয় এইখন BTRত বা এই BTCত বোধহয় কোনো এটা ৰাস্তাই বোধহয় পৰি নাথাকিলেহেঁতেন গতিকে এইটো আমি এতিয়া বৰ্তমান এই 4.5 বছৰত দেখা পাইছোঁ गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर बोरमा लकेल ना साम' नारजि अनला खारै थास' मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलि जानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन